নমস্কাৰ আমাৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ হয় ধন্যবাদ কওকচোন আপুনি কিমান দিনৰ পৰা এই ব্ৰইলাৰ পালনৰ লগত জড়িত হৈ আছে মোৰ আজি মেক্সিমাম 4 বছৰে হৈছে 4 বছৰ হৈছে ৰানিং আপোনাৰ চলাই আছোঁ আৰু আজি এইটো আপোনাৰ 27 দিন হৈছে এই বেচটো 27 দিনত আপোনাৰ এতিয়া ৱেট আহিব কালি জোখোতেনে 1 কেজি 700 আহিছে কিমান মান আছে আপোনাৰ ইয়াত এতিয়া মোৰ 1350 আছে মোৰ ঘৰটো 70 মানে 85 ফুট আছে ভিতৰে 22 আৰু 85 ফুট আপোনাৰ এই ফাৰ্মত আমি দেখিবলৈ পাইছোঁ যিবিলাক এই ডিংকাৰ আছে হয় ফিডাৰ আছে অলপ তাৰ বিষয়ে ক'ব নেকি আপুনি ডিংকাৰটো আৰু সেইটো কেনেকৈ মেইনটেইন কৰিছে ক'ৰ পৰা প্ৰচেছ কৰিছিলে ইয়াৰ প্ৰচিজাৰ কি মেইন কথাটো হ'ল বাচনটো আপোনাৰ যেতিয়া প্ৰথম দিনাখনৰ পৰা বাচনটো বেলেগ হয় এইটো এতিয়া লাষ্ট পৰ্যায় মানে 27 দিন হৈ গ'ল ন এইটো বাচনটো বেলেগ বাচন এতিয়া ডাঙৰ বাচন দিছিলোঁ আমি সৰুতে আমি টাবৰ ফিডাৰ দিওঁ টায়াৰ ফিডাৰ দিওঁ আপোনাৰ ডিছ দিওঁ পোৱালিত আকৌ ডিমৰ প্লেট দিওঁ তেনেকৈ দি পেলাই বৰ্ডিং যিটো ছিষ্টেম মানে এতিয়া ঠাণ্ডা দিনত যিটো বৰ্ডিং ছিষ্টেম গোল কৰি পেলাই বৰ্ডিংটো কৰি পেলাই আমি হিটটো দি পেলাই গেছ বৰ্ডাৰ জ্বলাওঁ আপোনাৰ ষ্ট'ভ জ্বলাওঁ এতিয়া বৰ্ডিংটো পৰ্যায়টো গুচি গ'ল ন বৰ্ডিংটো পৰ্যায়টো গুচি যোৱাৰ কাৰণে এতিয়া ভিডিঅ'টো ধৰি লওক এতিয়া সম্পূৰ্ণ ক'ব পৰা নাই মই মেইন কথা এইটো অট'মেটিকটো পানীটো আহিয়ে আছে আপোনাৰ যিটো পানী ডিংকাৰটোৰ কথা কৈ আছে যে আপুনি এইটো অট'মেটিক পানীটো আহি থাকে চৰাইটোক ইমান লেভেললৈকে পানীটো থাকে এতিয়া মই পানীটো মানে ৱাছ কৰি দিছোঁ নেক্সট আকৌ নতুন পানী দি পেলাই তাত চেনিটাইজাৰ কৰিম বেক্টেৰিয়াটোৰ কাৰণে আৰু চৰাইটো ধৰি লওক পানীটো যিটো এচিটিক এচিড দিওঁ আমি এচিটিক এচিডটো দিলে ধৰি লওক খাই ভাল পায় চৰাইটোৱে টেঙা ভাৱটো আহি থাকিব টেঙা ভাৱটো আহিলে পানীটো দৰ্শকক যদি ক'বলৈ বিচাৰে হয় ইচ্ছা কৰে যে বৰ্ডিঙৰ পৰা হয় চেল আউট কৰালৈকে হয় প্ৰায় কিমান দিনমান সময় লাগে আপোনাৰ 38 39 হয় গ্ৰ'থটো কিমান আহি যায় 2 কেজি 600 700 আহিব হয় আপোনাৰ 1300ৰ যিটো হেৰি আছে ইয়াত কেপাচিটি আছে হয় আপুনি যদি এটা এভাৰেজ মানে আমাৰ দৰ্শকক ক'বলৈ বিচাৰে হয় আপোনাৰ খৰচ বাদ দি কিমান লাভালাভ এটা হয় আপোনাৰ 30,000 35,000 টকা একদম খৰচ বছ কৰি আপোনাৰ থাকিব যদি আপুনি প্ৰপাৰ মেইনটেনেঞ্চ কৰে আৰু আপোনাৰ যদি মৰ্টেলিটিটো কমি থাকে মৰ্টেলিটিটো ফাৰ্মাৰটোৰ ওপৰত কথা মৰ্টেলিটিটো ধৰি লওক কিছুমান ডিজিজ আছে কিছুমান যিবোৰ বেমাৰ নেকি আপোনাৰ ফাৰ্মত নিজে উৎপন্ন হয় যেনেকৈ আমাৰ এইটো ভুচিটো লিটাৰটো ধৰি লওক আপোনাৰ ফৰফৰীয়া হৈ থাকিব লাগে আজি মোৰ এতিয়া 27 দিন হ'ল 27 দিনত মোৰ ভুচি ফৰফৰীয়া হৈছে ভুচিটো কেতিয়া বেয়া কৰিব যেতিয়া আপোনাৰ চৰাইখিনি লেট্ৰিন হ'ব ডায়েৰিয়া ফৰ্ম হ'ব তেতিয়া আপোনাৰ ভুচি হ'ব সেইটো কাৰণে আমি পোৱালিটো 15 দিনমান হওঁতেনেই যিটো আমাৰ ধৰি লওক 12 নম্বৰ ভেকচিন আছে এই ভেকচিনৰ বিষয়ে কওক আপুনি ষ্টাৰ্টিঙৰ পৰা ষ্টাৰ্টিঙৰ প্ৰথমতে আমাৰ হ'ল আপোনাৰ যিটো এনডি ভেকচিন ৰাণীখাতটো আমাৰ 6 নম্বৰ দিনত আমি দিওঁ তাৰপিছত ৰাণীখাতটো দিয়াৰ পিছত আপোনাৰ এটা কথা আছে ফাৰ্মাৰখিনিয়ে বহুত ফাৰ্মাৰে নাজানে এই কথাটো যিটো আমি ভেকচিন দিম 6 দিনত ভেকচিনটো দিয়াৰ আগতে তাৰ 3 দিনৰ আগৰ পৰা এটা মেডিচিন খুৱাব লাগে চি ভিটামিন আৰু ই ভিটামিন থকা যিটো মেডিচিন যেনে আপুনি এল'ভিয়া খুৱাব পাৰে এল'ভিয়াটো খুৱালে তাৰ যিটো মানে ভেকচিনটো দিয়াৰ লগে লগে ভাল বেক্টেৰিয়া আৰু বেয়া বেক্টেৰিয়া দুইটা মাৰি পেলাব মাৰি পেলোৱাৰ কাৰণে কি হয় ভাল বেক্টেৰিয়াটো উঠি আহিবৰ কাৰণে আমি চি ভিটামিন টাইপৰ কিছুমান মেডিচিন খুৱাব লাগে 2 দিনৰ আগত খুৱালে ভেকচিনটো 6 নম্বৰ যেতিয়া ভেকচিনটো দিব তাৰ 2 দিনৰ আগত আপুনি 4-5ত সেই মেডিচিনটো খুৱাই দিলে তাৰপিছত আকৌ ভেকচিনটো দিয়াৰ পিছত আকৌ 2 দিন খুৱাই দিব লাগে তেতিয়া চৰাইটো উইক হৈ নাযায় ভেকচিনটো যিমান হ'লেও এণ্টিবায়'টিক বস্তু ন উইক হৈ যাব গতিকে তেতিয়া উইক হৈ নাযায় আৰু আপোনাৰ লাষ্টত আপুনি 12 দিনত আমি সেই ভেকচিন কৰিম যিটো গাম্বৰু বুলি কওঁ আমি সেই ভেকচিন IBD সেই ভেকচিনটো আপোনাৰ কৰাৰ পিছত সেই তেনেকৈ চি ভিটামিন টাইপৰ ঔষধ ভিটামিন খুৱাব লাগে আৰু তাৰপিছত আপোনাৰ 15 দিন 16 দিন 17 দিন প্ৰিভেনশ্যন হিচাপে এণ্টিবায়'টিকটো দি দিব লাগে এণ্টিবায়'টিকটো দিলে সিহঁতৰ লেট্ৰিনটো মানে হেৰি নহয় প্ৰব্লেম নহয় আৰু আপোনাৰ যেতিয়া আমি দানাটো চেঞ্জ কৰোঁ 1 নম্বৰ দানা 2 নম্বৰ দানা 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ ফিনিচাৰলৈকে যিটো ফিনিচাৰ বাহনীয় দানা বুলি কয় সেই দানাটো যেতিয়া আমি চেঞ্জ কৰিম দানাটো চেঞ্জ কৰোঁতেনে আমি সিহঁতক ডাইজিন প্ৰব্লেম হৈ যাব ডাইজিন প্ৰব্লেমৰ কাৰণে ডাইজিনৰ ঔষধ খুৱাব লাগে তেতিয়া কোনো প্ৰব্লেম নহয় আৰু মাজে মাজে ধৰি লওক ডিছইনফেকশ্যনৰ মেডিচিন ছটিয়াই থাকিব লাগে স্প্ৰে কৰিব লাগে তেতিয়া নিশ্চয় পাৰিব ফাৰ্মাৰসকলে
কষ্টও কৰিব লাগিব, ধৈৰ্যও লাগিব। আপুনি যদি আমাৰ যিসকল নিবনুৱা যুৱক আছে বা নৱপ্ৰজন্ম আছে, কিছুমানে ভাবি থাকে যে মই এখন ফাৰ্ম আৰম্ভ কৰিম, কেনেকৈ কৰিম, ক'ৰ পৰা কৰিম, বেছিক যিখিনি জ্ঞান থাকিব লাগে নোহোৱাৰ কাৰণে কিছুমানে আৰম্ভ কৰে যদিও লছ খোৱা এটা দেখিবলৈ পোৱা যায়। লাভালাভটো কম হয় বা প্ৰায় সংখ্যকে লোকচান হয়। আপুনি নতুন যিসকল যুৱ প্ৰজন্ম আছে তেখেতসকলক কি ব্ৰইলাৰ পুহিম বুলি যিসকলে ভাবি আছে তেখেতসকলক আপুনি কি আহ্বান জনাব? কৰিব লাগে, কামটো কৰিব লাগে। মানে কি প্ৰথম ফাৰ্মাৰ গুৰিলে, পুৰণা ফাৰ্মাৰ গুৰিলে গৈ শিকি ল'ব লাগিব, মেইন কথা। নহ'বা প্ৰশিক্ষণপ্ৰাপ্ত হ'ব লাগে এইবোৰ কাম কৰিবলৈ যাওঁতেনে। প্ৰশিক্ষণপ্ৰাপ্ত হ'লেহে মানে এই কামটো কৰিব পাৰিব। লোকক দেখি কৰিলেই নহ'ব। পইচা কিবা এটা কৰিছে, কিবা এটা পাবলৈ হ'লে পইচা পাবই লাগিব। গতিকে কামটো প্ৰথম শিকি ল'ব লাগিব। শিকি লোৱাৰ পিছতহে এইটোত ছাকচেছ হ'ব। মানে প্ৰথম পৰ্যায়ৰ পৰা শিকিব লাগিব, জিৰ'ৰ পৰা। মানে পোৱালি অহা দিনাখনৰ পৰা কি কৰিব লাগিব। আপোনাৰ পোৱালি অহাৰ লগে লগে আপুনি হিট দিবই লাগিব। গৰম ঠাণ্ডা কথা নাই, হিট দিবই লাগিব। ঠাণ্ডা দিন আৰু গৰম দিনৰ কিছুমান প্ৰতিপালনৰ বিশেষ ডিফাৰেঞ্চ থাকে। ঠাণ্ডা দিনৰ বিষয়ে এতিয়া যিহেতু ঠাণ্ডা দিন চলি আছে, ঠাণ্ডা দিনৰ বিষয়ে আপুনি কি ক'ব? ঠাণ্ডা দিনত মানে প্ৰথম আপুনি 10 দিনমানলৈকে সিহঁতক গৰম পানীয়ে খুৱাই থাকিব লাগে। ধৰি লওক কাৰোবাৰ অটো ডিংকাৰ আছে, নিপুল আছে বা কাৰোবাৰ মিনুৱেল ডিংকাৰ আছে, ভাগে ভাগে আছে ন। এতিয়া মোৰ অটো ডিংকাৰ আছে, মই অটো ডিংকাৰটো ফিট কৰিছোঁ 12 দিনত। যিটো আমি পানীৰ অট'মেটিকটো কৈছোঁ, সেইটো আমি 12 দিনত ঠিক কৰিছোঁ। 12 দিনলৈকে আমি 2 বেলা গৰম পানীয়ে দি আছোঁ। আৰু গৰম পানীৰ লগত আমি চেনিটাইজাৰ ব্যৱহাৰ কৰিছোঁ। চেনিটাইজাৰটো এইটো কাৰণেই কৰিব লাগিব, আমাৰ পানীৰ যিহেতু বেক্টেৰিয়া থাকে, আইৰণ থাকে। যিমান ফিল্টাৰ কৰিলেও আমাৰ মানুহে যিটো পানী খাওঁ তাতকৈ সিহঁতক বেছি পৰিষ্কাৰ কৰি পানী খুৱাব লাগিব। আৰু পানীটো চাফা কৰিব লাগিব। বাচনটো আপুনি 2 টাইম বাচন ধুব লাগিব। ধৰি লওক কিবা কিবি আপোনাৰ চেনিটাইজাৰ দিও ধুব পাৰে, চাৰ্ফ টাৰ্ফ দিও ধুব পাৰে। মুঠতে পৰিষ্কাৰ লাগিব। যেতিয়া সিহঁতে পানীটো খাব, পানীটো খাওঁতে ইয়াত লেলাৱতি এটা লাগি যাব আৰু মুখৰ পৰা কেতিয়াবা দানা পৰি যাব। দানাটো পৰি যোৱাৰ লগে লগে দানাটো পানীত পোৱাৰ লগে লগে বহুত গোন্ধায়। সেই গোন্ধটো নোহোৱা কৰিব লাগিব সিহঁতক। আৰু চেনিটাইজাৰটো দিয়াৰ ছিষ্টেমবোৰ আছে, সেইবোৰ ধৰি লওক লাহে লাহে আমি দি দিম ভিডিঅ' আকাৰে। আপোনাৰ জৰিয়তে আমি জনাম যদি কোনোবাই কৰিবলৈ বিচাৰিছে নিবনুৱাই। মই এতিয়া যদি আপোনাৰ ওচৰৰ বা আপোনাৰ ভিডিঅ'টো চাই কোনোবাই যদি আপোনাৰ পৰা কিবা প্ৰশিক্ষণ বা কিবা শিকিব বিচাৰে, আপুনি যুৱ প্ৰজন্মক মই সহায় কৰিম। মই বহুত ফাৰ্মাকে তেনেকৈ সহায় কৰিছোঁ, বহুতকে কৰিছোঁ মই। আৰু মোৰ গুৰিলৈ আহিলে মই সহায় কৰিম আৰু মই শিকাইও দিম। আৰু মই নিজে গৈ ফাৰ্মত লাগি দিওঁ। এতিয়া ৰিচেণ্ট এখন ফাৰ্ম ধৰ আমাৰ বনাই আছে, সেইখন ফাৰ্মত মানুহজনে আগত ব্ৰইলাৰ পোহা হ'লেও মোক সুধিছেহি। মই কৈছোঁ যে আপুনি ফাৰ্মখন বনাওক, মই শিকাই দিম, প্ৰথম পৰ্যায়ৰ পৰা শিকাই দিম। আৰু মই তেনেকৈ মাতি কিছুমান ল'ৰাই এতিয়া আমাৰ গাঁৱতে ফাৰ্ম খুলিছে, মই মাতি মোৰ ফাৰ্মৰ পৰাই মই শিকাই দিছোঁ। সিহঁতো উপকৃত হৈ আছে। এটা কথা আমাৰ দৰ্শকে জানিব বিচাৰিব, এখন ব্ৰইলাৰ ফাৰ্ম আৰম্ভ কৰিবলৈ লগালগ আপুনি 500 বা 1000 ধৰিলোঁ, 1000 মুৰ্গীৰ এখন ব্ৰইলাৰ ফাৰ্ম খুলিবলৈ কিমানমান টকাৰ মূলধনৰ প্ৰয়োজন? মূলধনটো লাগিব। এতিয়া যিহেতু দানা দামটো বাঢ়ি গৈছে, পোৱালি দামটো বাৰু উঠা নমা হৈ আছে। পোৱালি আপোনাৰ এতিয়া মাজতে আহিছিলে 45, তাৰপৰা এতিয়া ৰিচেণ্ট আপোনাৰ 30, 31 তেনেকুৱা হৈ আছে। পোৱালি বিভিন্ন জাতৰ আছে, খালি ভাল জাতৰ পোৱালিটো ল'ব লাগে। যিজনৰ পৰা ল'ব ভাল জাতৰ পোৱালিটো ল'ব। মেইন কথা পোৱালিও বহুত কথা আছে, হেডচাৰি কথা আছে। গতিকে ভাল জাতৰ পোৱালি ল'ব আৰু মেনেজমেণ্টটো ভালকৈ কৰিব। আপোনাৰ পইচাটোতো যাব, কিন্তু লাভো হ'ব। সেইমতে কষ্টটো কৰিব পাৰিব লাগিব। আৰু আমাৰ মানুহে যিমান আপুনি যিটো দানা দিয়ে, কোনটো কোম্পানী দানা দিয়ে, কোনটো দানা আপুনি বেছি ভাল বুলি ভাবে বা গ্ৰোথ সোনকালে হয়? দানাটো মানে এনেকুৱা কোম্পানী বুলি কথা নাই, আমাৰ ইয়াত মানে চব দানা এভেইলেবল নহয়। মেইন কথা হ'ল আমাৰ ইয়াত যিটো চলি আছে, মানে আমাৰ ইয়াত এতিয়া গডৰেজৰ চলি আছে, অমিতৰ চলি আছে। আপোনাৰ তেনেকুৱা বিধে এটা মানুহে যে এইটো দানা আনিব সেইটো নহয়, আমিতো দোকানৰ পৰা লওঁ ন মালটো। গতিকে দানাটো চাই ল'লেই গম পাব। ফাৰ্মাৰ এজনে এবাৰ কৰাৰ পিছত সেই বুজি পাবই যে এই দানাটো ভাল নে বেয়া আৰু গ্ৰোথটো কেনেকৈ আহিছে দানাটো খাই। আৰু দানাটো খোৱাও ছিষ্টেম আছে। আপুনি যদি ৰাতিপুৱাই দানাটো দি দিয়ে দিনটোলৈ, সেইটো নহয়। দানা দিনটো 3 বাৰ দিব লাগিব আৰু আপোনাৰ ৰাতি 2 বাৰ দিব লাগিব দানা। তেতিয়াহে চৰাইটো গ্ৰোথ কৰিব। মানে দানাটো দি থ'লে দানাটো যিটো খুলি দিয়াৰ পিছত চেণ্টটো গুচি যাব। চেণ্টটো গুচি গ'লে আপোনাৰ চৰাই নেখোৱা হ'ব। গতিকে দানাৰ যিটো চেণ্টৰ দ্বাৰাই সিহঁতে খাই থাকে। গতিকে পানী আৰু দানাটো ক্লিয়াৰ কৰি ৰাখিলে মেডিচিনৰ ইমান প্ৰয়োজনেই নাই, ভিটামিনৰ প্ৰয়োজন নাই। নতুন যিটো যুৱ প্ৰজন্ম আছে যিসকলে কৰিম বুলি আহিছে, আপুনি আহ্বান জনাইছে কৰক। হয়, ভাল লাভদায়ক ব্যৱসায়। হয়। মই ধুনীয়াকৈ চলি আছোঁ ঘৰখন, ধুনীয়াকৈ চলি আছোঁ। ঘৰখন মানে প্ৰতি 4 বছৰ হৈ গ'ল আজি মোৰ এইটোৱে ইনকাম। আপুনি ভৱিষ্যত পৰিকল্পনা কিবা আছে নেকি? মোৰ আছে, মোৰ ডাঙৰকৈ বনাবলৈ ইচ্ছা আছে।
মেক্সিমাম মই 5,000 কেপাচিটি এখন ফাৰ্ম বনাবলৈ ইচ্ছা আছে আৰু লগত মোৰ লোকেল মুৰ্গী ফাৰ্মো খুলিবলৈ ইচ্ছা আছে। হয়, শেষত আপোনাৰ বহুমূল্য সময় দিয়াৰ বাবে হয় ধন্যবাদ জনাইছোঁ। আমাৰ যুৱ প্ৰজন্মই নিশ্চয় যিসকলে কৰিম বুলি আহিছে তেখেতসকলে আপোনাৰ ভিডিঅ'টো চাই অনুপ্ৰেৰণা পাব। হয় ধন্যবাদ।